নমস্কাৰ গাইজ, যেতিয়ালৈকে আমি ৰেষ্টি নাপাম তেতিয়ালৈকে এইখন অসমত আন্দোলন এইটো টেইলাৰ হয় আৰু ভয়ংকৰ আন্দোলন হ'ব। যোনে আমাৰ আমি এছ টি বিচৰাৰ কাৰণে যোনে আমাৰ ওপৰত টাৰ্গেট কৰি থাকিছে সেইসকল লোকে কেনেকুৱা কৰিব বিচাৰিছে জানেনে? 2005 চনত গুৱাহাটী বেলতলাত আমাৰ আদিবাসী বাইদেউ ভণ্টিক দাদাক যিমান অত্যাচাৰ কৰি দৌৰাই কোবাইছিলে সেই তেওঁলোকে এনেকুৱা কৰিবৰ কাৰণে এতিয়া বিচাৰি আছে আমাৰ লগত। যদি কোনোবা এটা কাৰণত যদি আমাৰ আদিবাসী মানুহৰ ওপৰত তেনেকুৱা 2005 চনৰ নিচিনা ঘটনা যদি ঘটে তেনেহ'লে কসম বিৰচা মুণ্ডাৰ কসম আছে, এক পিনেদি কলম কটাৰ নিচিনা কাটি যাব লাগিব আমাৰ। সেই আগৰ আদিবাসী আমি এতিয়া নহয়, ঠিক আছে? এইখন অসমত আমাৰো অধিকাৰ আছে আৰু আমি আমাৰ নিজৰ অধিকাৰ বিচাৰি আছোঁ, ঠিক আছে? কিছুমানে বহুত ধৰণৰ কমেণ্ট কৰি আছে, ঠিক আছে? এছ টি লাগে যদি তোমালোকে ঝাৰখণ্ডত যোৱা, অমুকত যোৱা। সেইটো ক'বৰ কাৰণে তোমালোকে কোন হয়? মোৰ এছ টি আমাক অসম চৰকাৰে দিব আৰু আমি ডিমাণ্ড কৰি আছোঁ চৰকাৰৰ ওপৰত, ঠিক আছে? এছ টিটো লাগিবই আমাক। আৰু এই আন্দোলনৰ সময়ত যদি আমাৰ আগপিনে কোনোবাই আহে, আমাৰ আদিবাসী মানুহে যেতিয়া আন্দোলন কৰিব যাব এছ টিৰ কাৰণে আৰু যদি কোনোবাই আমাক বাধা দিয়ে তেনেহ'লে কথা ভয়ংকৰ হ'ব, পৰিস্থিতি বেয়া হ'ব, একদম স্পষ্টকৈ কৈ দিছোঁ। আৰু আমাক কয় তহঁতে অসমত কি কৰিলি? আৰে অসম যদি আজি ফেমাছ আছে ন, সেই আদিবাসী মানুহৰ 50% হাত আছে। অসম বুলিলে কি ফেমাছ হয়? চাহপাতৰ ফেমাছ হয়। সেই চাহ গছৰ তলত পানী কোনে দি আছে? আমাৰ আদিবাসী মানুহে দি আছে। আৰু কথা ক'ব তোমালোকে কি কথা কোৱা? আমাক ডাইৰেক্ট স্পষ্টকৈ কৈ দিছোঁ, যদি আমাৰ আন্দোলনৰ আগত যদি কোনোবাই বাধা দিয়ে তেনেহ'লে এইখন অসমত পৰিস্থিতি ভয়ংকৰ হ'ব। আৰু কোনোবাই যদি মোৰ আদিবাসী ভাই ভিডিঅ' চাই আছে তেনেহ'লে শ্বেয়াৰ কৰিব। আমাক এছ টি লাগিবই। আমাৰ অধিকাৰ আমি যেতিয়ালৈকে নাপাম তেতিয়ালৈকে এইখন অসমত আন্দোলন চলি থাকিব। চাহে বাগান বন্ধ হৈ যাব, একো কথা নাই, কিন্তু আমাৰ আন্দোলন কেতিয়াও নৰখে। জয় বিৰচা মুণ্ডা। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক।